প্ৰেম এক প্ৰকাৰে অত্যন্ত স্বাৰ্থপৰতা। কাৰোবাৰ জীৱনৰ সমস্ত সময় কাঢ়ি ৰসালীনতাৰ ফুলনিলৈ উৰামৰা ই এক দুষ্ট প্ৰকৃতি। ഓഹോ കാതൽ എൻ കവിയെ നീയനറുകിൽ വന്നാലേ ഉലകം ഏനിരുളത്। জীৱন হেনো এখন উপত্যকা, সিপাৰে আছে আশাৰ গিৰিমন্দ, আনফালে আকৌ অপ্ৰাপ্তিৰ তমহাক্ষ তাণ্ডৱ খণ্ডল। মাজতে জীৱন জ্বলে হেনো লিহিৰি ছিঙি তাৰ প্ৰচণ্ড ঢৌ হৈ। জীয়ন্তৰে কান্দোনখিনি নিজেই সাঁচি থলো। প্ৰেম কি? ই কি মাখি চাল ছিগা উন্মাদনা? বিচ্ছেদৰ বেদনাত হিকটিয়াই উচুপা বহু প্ৰেয়সী দেখিছোঁ। শিৰত সেন্দুৰ বোলাই হাঁহিত ঢেকুচ ফুটাই যোৱা প্ৰেয়সীও দেখিছোঁ বহুত। দেলিয়া দেলিয়া নব্য প্ৰেমিকাৰ কামনা বিভক্ত হাতৰ আঁচোৰেৰে অংক কটা প্ৰেমিকটো প্ৰায়ে দেখোঁ। প্ৰেম হেনো এক চুক্তি, নিৰাপত্তাৰ বিনিময়ত কৰা দান কিস্তি কিস্তি। প্ৰেম এক ঋণ, সুদৰ হিচাপত আৱৰ্তন কিঞ্চিত কিঞ্চিত। ഓഹോ കാതൽ എൻ കവിയെ পদপথত হাইত অৰ্ধ উলংগ উন্মাদ প্ৰেমিকজন আৰু ঢেকেৰুৱা হাঁহিৰে আউলো আপচু হৈ পৰা প্ৰেমিকাজনী। এদিন দুয়ো প্ৰেমিক প্ৰেমিকা আছিল, হয়তো মাতাল হ'ব পৰাকৈ। সি হেনো তাইক এদিন কৈছিল, এপাহি গোলাপৰ দৰে তুমি ৰঙচুৱা হোৱা। নিচা ভাগিল, নতু অংক নিমিলিল অথবা চৰ্ত নিসিজিল। প্ৰেম হেনো এতিয়া বীজাণু সিহঁতৰ বাবে, মগজু বিকৃত কৰিব পৰা এই প্ৰেমত হেনো সিহঁত মাতাল। প্ৰেম নকৰিতো সিমান মানুহ মৰা নাই, যিমান মানুহ প্ৰেম কৰি মৰিছে। প্ৰেমনো কি? ই কি আত্মহত্যা? সুকোমল কলিজাখন কাৰোবাৰ ওচৰত বন্ধকত ৰাখি বিশ্বাস ভৰসা স্বত্ব উবুৰিয়াই কিনি লোৱা বিহৰ ই মাথো এটা বিভ্ৰান্ত টোপোলা।